স্বাগতম জনাইছোঁ বিধু ব্লগ অন্য এটা ভিডিঅ'লৈ। আজি বিশেষ এটা কাৰণত ভিডিঅ'টো বনোৱা হৈছিল আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে মই কওঁ, আপুনি যদি মোৰ চেনেলটোলৈ পোনপ্ৰথমভাৱে আহিছে দেন লাইক এটা কৰিব। যদি আপুনি মোৰ ভিডিঅ'সমূহ আগলৈকে চাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি অলত গৈ টিপি দিব। এতিয়া আহোঁ মূল বিষয়টোলৈ। বিষয় মানে কি হৈছে, আজিকালি সময়বিলাক খুব মানে মানুহৰ বাবে শ্বৰ্টেই হৈ গৈছে, কাৰণ মানুহবিলাক ইমান ব্যস্ত হ'বলগীয়া হৈছে, সময়বিলাক জোৰাবই নোৱাৰে, নহয়নে বাৰু? আপোনালোকো চাগে সেইটো মানে সন্মুখীন হৈছে সমস্যাৰ, আৰু ময়ো অৰ্থাৎ মই বুলি নহওঁ, আমি সকলোৱে সেই সমস্যাটোৰ সন্মুখীন হৈছোঁ। এতিয়া আহোঁ মূল কথাটোলৈ। মোৰ ভিডিঅ'সমূহ আপোনালোকে লক্ষ্য কৰিছে যে কোনো এটা টাইম লিমিটেড নহয়, অৰ্থাৎ কেতিয়াবা যদি লং হৈছে, কেতিয়াবা একদম শ্বৰ্ট হৈছে। কাৰণ মই এতিয়া আপোনালোকৰ সুবিধাৰ্থে মই ভাবিছোঁ মোৰ ভিডিঅ'সমূহ কিমান মিনিটৰ কৰিলে ভাল হ'ব বাৰু, আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। তথাপিতো মই এটা টাৰ্গেট ল'ম বুলি ভাবিছোঁ, আৰু টাৰ্গেটটো লোৱাৰ লগে লগে এটা চেলেঞ্জ হয়। এই চেলেঞ্জটোত মই কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো, কিন্তু আপোনালোকৰ মৰম আৰু আপোনালোকৰ যদি চেনেহ পাওঁ তেতিয়াহ'লে মই নিশ্চয় চেনেলটোত মই ছাকচেছ হ'ম বুলি মই ভাবিছোঁ। আৰু এতিয়া আহোঁ মোৰ সেই চেলেঞ্জটো কি হয়। আপোনালোকৰ চাগে জানিবলৈ মন গৈছে নহয়নে? নিশ্চয় আপোনালোকৰ জানিবলৈ নিশ্চয় মন যাব, আৰু মই চেলেঞ্জটো আপোনালোকৰ কাৰণে মই বেছি দেৰি নকৰোঁ, আৰু মই ক'ব বিচাৰিছোঁ যে মই আপোনালোকৰ বাবে মই যোনবিলাক ভিডিঅ' আগলৈ অৰ্থাৎ আজিৰ পৰা যিবিলাক ষ্টাৰ্ট কৰিম মই ভিডিঅ' বনাবৰ কাৰণে, কাৰণ মোৰ ভিডিঅ'সমূহ বিশেষকৈ মোৰ চেনেলটো ব্লগৰ হয়, আৰু ব্লগ হ'লেতো অবভিয়াছলি কথা ডেইলি যোনবিলাক আমাৰ এক্টিভিটি হয় সেই এক্টিভিটিবিলাক ইনক্লুড কৰিব লাগিব, আৰু ইনক্লুড কৰিবলৈ হ'লে সময় যথেষ্ট দৰকাৰ হয়, নহয়নে? আৰু সেইহেতু কি আপোনালোকৰ সুবিধাৰ বাবেই আৰু মোৰ সুবিধাৰ বাবেই মই এটা কাম কৰিম বুলি ভাবিছোঁ। আৰু কামটো কি জানিছেনে? মই প্ৰস্তুত কৰিবলৈ যোৱা যিবিলাক ভিডিঅ'সমূহ হৈছে সেইখিনি আপোনালোকৰ বাবে আৰু মোৰ বাবে মই এটা টাৰ্গেট লৈছোঁ, অৰ্থাৎ মই সময় লিমিট লৈছোঁ। আৰু সেই সময় লিমিটৰ ভিতৰত মোৰ এটা চেলেঞ্জ এইটোৱেই হ'ব, যাতে দিনটোৰ প্ৰতিটো কামেই মই কেনেধৰণে সেই সময়ছোৱাত ইনক্লুড কৰি আপোনালোকৰ আগত প্ৰেজেণ্ট কৰিব পাৰোঁ, সেইটোৱে হৈছে মোৰ বাবে চেলেঞ্জ। আৰু এতিয়া মই ক'ব বিচাৰিছোঁ মই লোৱা সময়খিনি কিমান জানিবলৈ আপোনালোকে চাগে ইচ্ছুক হৈছে, আৰু আপোনালোকৰ সুবিধাৰ বাবে কৈ দিছোঁ, মই আজিৰ পৰা যিসমূহ ভিডিঅ' বনাম সেইখিনি এটা টাইমৰ অৰ্থাৎ 5 মিনিট, য়েছ আপোনালোকে ঠিকেই শুনিছে, 5 মিনিটৰ ভিতৰত মই মোৰ ভিডিঅ'টো শেষ কৰিম। আৰু আপোনালোকে বেছি সময় মোৰ ভিডিঅ'সমূহ টাইম দিবৰ প্ৰয়োজন নহ'ব, বা কাৰণ আপোনালোকে খুব ব্যস্ত হয় ন, আপোনালোকৰ টাইমৰ যোনটো ভেলু হয় সেইটো মই বুজি পাওঁ, আৰু সেই আপোনালোকৰ টাইমৰ যোনটো ভেলু হয় তাৰ ওপৰত লক্ষ্য কৰিয়ে মই ভিডিঅ'সমূহ শ্বৰ্ট কৰিবলৈ বিচাৰিছোঁ অলপ। কাৰণ মোৰ ভিডিঅ'সমূহ আপোনালোকে দেখিছে, মই এষাৰ কথা আগতেও কৈছোঁ, কেতিয়াবা যদি 11 মিনিট আছে, কেতিয়াবা যদি 7 মিনিট আছে, কেতিয়াবা কিন্তু 55 ছেকেণ্ডো আছে। সেয়েহে ভালো নালাগে, কাৰণ ইমান শ্বৰ্ট হ'লেও ভাল নালাগে, কেতিয়াবা লং হ'লেও ভাল নালাগে, নহয়নে? সেইকাৰণে ভাবিছোঁ আপোনালোকৰ সুবিধা আৰু মোৰ সুবিধাৰ বাবে, অৰ্থাৎ চেনেলটোৰ কাৰণে মই 5 মিনিটৰ বাবে এটা ভিডিঅ' মই শ্বুট কৰিম, আৰু সেই ভিডিঅ' শ্বুটত সকলোবিলাক আপোনালোকে দেখা পাব, আৰু ইনক্লুড সকলোবিলাক থাকিব। আৰু আজিলৈ ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিছে লাইক এটা কৰিব কিন্তু নাপাহৰিব দেই। আৰু আজিলৈ ইমানেই, বাই বাই।